আনছল্ভ এখন ব্যতিক্ৰমী শ্বৰ্ট ফিল্ম যিখন শ্বৰ্ট ফিল্ম ৰিলিজ হ'ব অহা 10 ডিচেম্বৰত মিষ্টাৰ বাব জন ইউটিউব চেনেলত বৰ্তমান এই শ্বৰ্ট ফিল্মখনৰ ট্ৰেইলাৰ বৰ্তমান ইউটিউবত উপলব্ধ হৈছে আৰু এইখন শ্বৰ্ট ফিল্মত অলপ ব্যতিক্ৰমী চিন্তাধাৰাৰে তেওঁলোকে কাৰ্যকলাপবোৰ কৰিছে আৰু তেওঁলোক আমাৰ অসমৰ নগাঁৱৰ হয় আৰু তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ ভাৱধাৰাত মই চেলুট দিছোঁ কাৰণ এখন শ্বৰ্ট ফিল্মত যিমানখিনি একশ্যন কে দেহৰ বয়া যিমানখিনি ৰোমাঞ্চ যিমানখিনি ডাইলগ যিমানখিনি কেপাচিটি যিমানখিনি ষ্টৰি ৰাইটিঙৰ অৰ্ডাৰ কৰি যিমানখিনি কথা এখন শ্বৰ্ট ফিল্মৰ জৰুৰী হয় সিমানখিনি কথা তেওঁলোকে গুৰুত্ব দি আচলতে এই শ্বৰ্ট ফিল্মখন তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে তেওঁলোকে এই শ্বৰ্ট ফিল্মখন তৈয়াৰ কৰি বহুতখিনি কষ্ট হৈছে কাৰণ তেওঁলোকে এটা শ্বট সৰু শ্বট লয় তেওঁলোকৰ প্ৰায় এমাহো কেতিয়াবা লাগি গৈছে কাৰণ ৱেডাৰ কিবা কিবি আদি কৰি জানে যিসকলে এইটোৰ লগত